মাধৱ ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। স্বাগতম জনাই আজি মাঘৰ বিহু উৰুকা আয়োজন এইফালে আয়োজন জনাই আছোঁ আৰু মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এই ভিডিঅ'ত আজি আমি কেনেদৰে মাঘৰ বিহু আয়োজন কৰিছোঁ আৰু কেনেধৰণে মেজি পাতি কি কৰিছোঁ, কেনেধৰণে কৰিছোঁ চব দেখাই আছোঁ। এইটো এটা হাঁহ আজি ৰাতি উৰুকাৰ কাৰণে, তলত এটা আছে এইটো, আৰু এইফালে পুৰি আছে এইফালে। তাৰপিছত আমাৰ মেজি আয়োজন কৰি আছে এইফালে। হাঁহকেইটা আটাইকেইটা একেবাৰে গোটাই ল'ব লাগিছিল, চিষ্টেমটো ভাল হোৱা নাই। মই আপোনালোকক হাঁহ দেখাই দিলোঁ, 3টা হাঁহ আৰু ব্ৰইলাৰ আহিব 5 কেজি। আমাৰ মানুহ বিশেষ নহয়, 3 ঘৰ মানুহ গোট খাইছোঁ। খানাটো ধুম ধামে ফূৰ্তিত খাম বুলি ভাবিছোঁ। হাঁহ 3টা, 3 ঘৰ মানুহ, 1ঘৰৰ পৰা টকা আহিছে। এই আমাৰ ল'ৰা আছে হয় নাই? হাঁহ আহি যোৱা মোৰ হাঁহ। আৰু আমাৰ মেজি ইয়াত ৰেডি হৈছে। আৰু মেজি মই দেখাইছোঁ আমাৰ চাহ খৰি, যি বাগানৰ শুকান চাহ খৰি, সেই চাহ খৰি তলত দিয়া হ'ব। দপ দপকৈ সেই মেজি জ্বলাত সহায় হ'ব। মই দেখাইছোঁ চাহ খৰিখিনি কেনেকৈ আছে। চাহ খৰি এয়া আমাৰ এয়া ছাৰে আনিছে চাহ খৰি। হেল্ল' ছাৰ, চাহ খৰি আনিতে কিবা কষ্ট পাইছিলে নেকি? আমাৰ জনাব লাগে অকণমান। নাই বনাওঁ অলপ এই কি ক'ব খালি ভয় লাগিছে। বাঘ ওলাইছে বুলি শুনিছোঁ বাৰু। হয় আৰু চাহ খৰি ক'ৰপৰা অনা হ'ল যে আমাৰ ভাইটি বাগান। ভাইটি বাগান শুনিছোঁ। কিন্তু বাঘ আছে দেই, হা বাঘ আছে ন? জানিব পাৰিছোঁ চাহ খৰি আমাৰ ওচৰৰে ভাইটি বাগানৰ পৰা অনা হৈছে। আৰু বাঘে বোলে গৰু মাংস খাই আছে তাত, দেখিছোঁ। হ'ব পাৰে দেই, এনেও ক'ব পাৰে, মই ইমান বিশ্বাস কৰা নাই। তথাপিতো ওলাইছে হয়, কিন্তু আমাৰ ইয়াত বাঘ ওলাইছে বুলি কোৱা শুনিছোঁ। মানে হয়, আমাৰ ওচৰৰে মানুহজনৰ গৰু এটা মানে চেলিয়াই পেলালে। তথাপিতো মই আপোনালোকক কৈছোঁ, এইটো কোৱাৰ কাৰণে কিন্তু বেয়া নাপাব, মানে হয় যাওঁতে সেইকাৰণে কথাষাৰ ক'বলৈ কৈছে নেকি মই ধৰিব পৰা নাই। মই তথাপিতো কৈছোঁ। আৰু মই দেখিছোঁ আপোনাৰ চাহ খৰি মানে দুমুঠা আনিছে, ডাঙৰ দুমুঠা। আমি আগতে চাহ খৰি আনিবলৈ যাওঁ, গৈ পিনি এনেকৈ মানে কান্ধত, মই আকৌ মূৰত নলওঁ, এই কান্ধত লওঁ। কান্ধত লৈ চাহ খৰি ভাৰ দেখাইছোঁ। ইমান ভাৰ, ইয়াতকৈ ডাঙৰ ভাৰ আনো এইবাৰ আমাৰ ছোৱালী উঠি আছে সেয়া, আৰু সেয়া চাহ খৰি লাগি আছে। আৰু এইবাৰ দুভাৰ সেয়া ফূৰ্তি, এইবোৰ ফূৰ্তি বুলি কয়। এই সৰু ল'ৰা ছোৱালী ফূৰ্তি। আমাৰ এইফালে আহিছে হেৰিৰ কাৰণে, মেজিৰ কাৰণে চবেই লাগি ভাগি আৰু এসাঁজ খাম বুলি আজি ভাবিছোঁ। এইকণতে তম্বু তৰিম, তম্বু তৰি এইডোখৰত তম্বু তৰা হ'ব। আৰু মিলি এসাঁজ খাম বুলি ভাবিছোঁ ৰাতি আজি। আৰু উৰুকাত আজি ৰাতি কি হ'ব, কেনেকুৱা ধৰণৰ খানা ওলাব, ভিডিঅ'টো চাই থাকক। মই দেখাই আছোঁ ভিডিঅ'টো। আৰু আমাৰ এই এইফালে দেখাইছিলোঁ হাঁহ মানে কাটিং হ'ব। এতিয়া মই কাটিম মোৰ কুকুৰা 2টা অৰ্ডাৰ আছিলে। মই অকণমান কাটিঙত থাকোঁ, মাংস চাংস কাটোঁ। কুকুৰা 2টা অৰ্ডাৰ আছিলে, কুকুৰাটো মই এটা অৰ্ডাৰ আছিলে কাটিলোঁ। এতিয়া হাঁহ পুৰিছে, কি তেল ওলাইছে। হাঁহ হ'ব লাগে এনেকুৱা, চাই থাকক ভিডিঅ'টো। হাঁহ হ'ব লাগে এনেকুৱা, মই দেখাইছোঁ পুৰোতে এনেকুৱা তেলটো ওলাব লাগে। যদি নাই ওলোৱা সেইটো হাঁহ কিন্তু কাম নাই। বিহু উৰুকা নালাগিব। মাঘৰ বিহু আহিল মইনা, মাঘৰ বিহু আহিল, মেজিৰ জুয়ো জ্বলিল মইনা, মেজিৰ জুয়ো জ্বলিল। মাঘৰ বিহু আহিল মইনা, মাঘৰ বিহু আহিল, মেজিৰ জুয়ো জ্বলিল মইনা, মেজিৰ জুয়ো জ্বলিল। অসমীয়াৰ মন প্ৰাণ ৰঙে ৰসে ভৰিল মইনা, ৰঙে ৰসে ভৰিল। অসমীয়াৰ মন প্ৰাণ ৰঙে ৰসে ভৰিল মইনা। 4-5টি মানুহ অকলে আছোঁ, ভাল লগা নাই। অলপ পিছত ভাল লাগিব। ৰকম মানুহ, বিভিন্ন ধৰণৰ মানুহ জঁপিয়াই মেলি নাচিবলৈ আহিব। আমাৰ এই ৰাইজ জ্বলাই থৈছোঁ, এইকণতে নাচিম। এতিয়া আমি 5জন আছোঁ, দেখাইছোঁ মই আপোনালোকক। এই 5জন, 1জন 2জন 3জন, এই 4জন, এই 5জন দেই, মই মোৰ কথা কৈছোঁ। তাৰপিছত এয়া জুই আমি অকণমান ফুৱালোঁ। আৰু আপোনালোকে সঁচাকৈয়ে মই আপোনালোকলৈও আমাৰ ভোগালী বিহুৰ শুভেচ্ছা থাকিল, নৱবৰ্ষৰ শুভেচ্ছা থাকিল সকলোলৈকে, নতুন বছৰৰ শুভেচ্ছা থাকিলে। আৰু মই আপোনালোকক এটা অনুৰোধ জনাইছোঁ, অনুৰোধ কৰিছোঁ, মই কাৰ্যযোগ কৰিছোঁ। মই আজিলৈকে কোৱা নাই কাকো। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু মোক অলপ সহায় কৰিব পাৰিলে। লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব এণ্ড শ্বেয়াৰ কৰিব, প্লিজ। থেংক ইউ। মই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। অন্য এটা ভিডিঅ'ত লগ পাম। বাই। আদিত্যক থাকিলে কোনে বকুণ্ড? আদিত্য কি হ'ল কথাটো বুজাই নাই আমাক, চবকে শুনো আমি।
লোকে মালদা দেখিলে হেৰি হয় মালদা 100 দেখিছে লোকৰটো হা নিজে টাকাকে ল'ব টকা 200 ওলাই নহয় তাৰো ঠিক নাই মোৰ লোকৰ 100 দেখি লাভ নাই লাভ নাই লাভ নাই মানে হয় তেওঁলোকে ঠগিব নাপায় বাৰু নকয় আৰু কি কৰিব আৰু হয় লোকৰ চোতালখন বেকাৰ বুলি লাষ্টত গৈ লোকৰ চোতালখন বেকাই গ'লগে ন বাৰু কি ন ভাল লাগিছে এতিয়া বাইলে ফোন এটা লগাওঁ ফোন এটা লগোৱাৰ আগত আমি এতিয়া ভিডিঅ'টো অকণমান জুই কৰা দেখাই দিছোঁ কি ধুনীয়াকৈ পুৱাই আছোঁ জুলি ৰাতিপুৱা আমি বকুণ্ড থাকিবা তুমি লগত আমি ফূৰ্তি কৰিম অকণমান তাৰপিছত এতিয়া আমি কি কৰিম গোটেইখিনি দেখাই আছোঁ অকণমান ডান্স মাৰিম আদিত্য মাৰিবা নহয় ছবি মাৰিম সকলোৱে মাৰিম